টকাত প্ৰথম বিভাগ, 20,000 টকাত লেটাৰ মাৰ্ক, 30,000 টকাত ষ্টাৰ ডিষ্টিংশ্যন। মেট্ৰিকত কি লাগে আপোনাৰ সন্তানক? শুনি আচৰিত হ'লেও এয়াই যেন এতিয়া সত্য। কাৰণ লখিমপুৰৰ এখন বিদ্যালয়ৰ শিক্ষকেই নামি পৰিছে মেট্ৰিক পৰীক্ষাৰ বজাৰত। আমি এটা স্পষ্ট প্ৰমাণ পাইছোঁ, আমাৰ ফুলবাৰী অঞ্চলৰে কিছুমান দুখীয়া অশিক্ষিত তথা একদম হোজা ব্যক্তিৰ ঘৰৰ পৰা 15,000 10,000কৈ এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন দিয়াৰ বাবে যি 15,000 10,000কৈ লাখ লাখ টকা সংগ্ৰহ কৰিছে, এই চক্ৰটোক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। অভিযোগ অনুসৰি জিলাখনৰ নআলি জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক হেমন্ত পেগু আৰু শিক্ষক বিমান পেগুৰ টাৰ্গেট গ্ৰামাঞ্চলৰ মেট্ৰিক পৰীক্ষাৰ্থীসকল। অশিক্ষিত দৰিদ্ৰ অভিভাৱক দেখিলে দুই শিক্ষকে দিয়ে এইটো। আৰু নাওবৈচা ফুলবাৰীৰ শান্তি আশ্ৰম গাঁৱৰ কেইবাগৰাকীও মেট্ৰিক পৰীক্ষাৰ্থীৰ অভিভাৱকৰ পৰা লুটিলে হাজাৰ হাজাৰ টকা। আমাৰ ছোৱালীজনীও পইচা লৈছিলে 15,000 টকা মেট্ৰিক পাছ কৰাই দিম বুলি। আমাৰ গাঁৱত বহুত ল'ৰা ছোৱালী আছে। মই ছাগলী গৰু বেচি পেলাই মই পইচা দিছিলোঁ, কিন্তু নাই, এতিয়া এডমিট নাহিলে আমি এতিয়া কি কৰিম? এই ভয়ংকৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই দুই শিক্ষকৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় দল সংগঠন। এই ঘটনা সন্দৰ্ভত ভুক্তভোগী অভিভাৱক আৰু সংগঠনে জিলা উপায়ুক্তক দিছে অভিযোগ। এই বিষয় সম্পৰ্কে আজি আমি মাননীয় উপায়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। লগতে আমি আমাৰ আৰক্ষী অধীক্ষক মহোদয়কো আমি এই বিষয়ে অৱগত কৰিম। এই দুষ্ট চক্ৰৰ লগত যিখিনি জড়িত হৈ আছে সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে। ইফালে বছৰটোত এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা সেৱা তথা প্ৰশাসনৰ গাফিলতিৰ নমুনা পুনৰ ধৰা পৰিল কেমেৰাত। আজিৰে পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই ৰাজ্যৰ কেইবাটাও পৰীক্ষা কেন্দ্ৰত দেখা গ'ল নকলৰ পয়োভৰ। কাছাৰত পৰীক্ষা কেন্দ্ৰৰ দেৱাল বগাই পৰীক্ষাৰ্থীক নকল যোগান ধৰিলে একাংশই। পৰীক্ষা হলৰ পৰা ওলাই গৈ পৰীক্ষাৰ্থীয়ে নকল সংগ্ৰহ কৰাৰ দৃশ্যও বন্দী হ'ল কেমেৰাত। আনফালে লখিমপুৰতো বিভিন্ন পৰীক্ষা কেন্দ্ৰত নকলৰ ব্যাপক পয়োভৰ। সেৱাই দাবী কৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতো পৰীক্ষা কেন্দ্ৰই উদ্ধাৰ হৈছে নকল। খিৰিকীৰ কাষত প্ৰস্তাৱগাৰত দমে দমে ওলাইছে কেৱল নকল। নিৰীক্ষক থকাৰ স্বত্তেও একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ লৈ গৈছে নকল। ছাৰহঁতে ষ্টিক কৰাৰ কাৰণে ছাৰহঁতে গম নোপোৱাকৈ এইপিনে খিৰিকীয়েদি পেলাই দিছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।